Hello everyone, নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি ভিডিওটো থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গমেই পাইছে কি হ'ব MYNTRA and the Frozen try on haul ভিডিও হ'ব। এইটো মানে মই MYNTRAৰ পৰা কেইটামান বস্তু কিবা কিবি আৰু কাপোৰ কেইযোৰমান লৈছিলোঁ। তো সেই বস্তুখিনি MRP প্লাস ডিসকাউন্ট প্ৰাইসটো কিমান মই মেনশন কৰি দিম হেতু আৰু লগতে কেনেকুৱা হয় কি আৰু মই কাপোৰবোৰ পিন্ধিও দেখুৱাম গুটেইখিনি আপোনালোকে এই ভিডিওটো দেখিবলৈ পাব আৰু বস্তুবোৰৰ নাম আৰু লিংকটো মই তলত ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে যদি কোনোবা চেক কৰিব বিচাৰে নিশ্চয় লিংকটো ক্লিক কৰিলে পাই যাব আৰু বাকি ভিডিওটো চাই কি কৰিব লাগে লাইক কমেন্ট শেয়াৰ আৰু চেনেল সাবস্ক্ৰাইব এইখিনিটো মই নকলেও হয় তথাপি আপোনালোকক কৈ দিছো আপোনালোকেতো জানেই তেনেহলে বলক এতিয়া ভিডিওটো স্টাৰ্ট কৰো প্ৰথম মই দেখুৱাইছো আপোনালোকক এইটো কুৰ্তা মই যোনটো পিন্ধি আছো ইয়াৰ মেটেৰিয়েলটো হৈছে কটন মেটেৰিয়েল কালাৰটো আপোনালোকে দেখিছে ব্লু আৰু পিংক কালাৰ আৰু নেকৰ ডিজাইনটো এনেকুৱা লেস লগোৱা আছে ইয়াত হোৱাইট কালাৰ আৰু সাইডতো এনেকে লেস লগোৱা আছে আৰু স্লিভটো এনেকুৱা ধৰণৰ হয় ইয়াতো লেস লগোৱা আছে আৰু লেন্থটো দেখিছে কিমান মোৰ এই লাগতিটো অকনমান পাৰ হৈ পিনে এইখিনি আৰু লেন্থটো ইয়াৰ MRP আসলে 1499 বাট আফটাৰ ডিসকাউন্ট মই পাইছো 404 rupees নেক্সট মই আপোনালোকক দেখুৱাইছো এইটো ড্ৰেছ এইটো হৈছে মেজেন্টা কালাৰৰ ড্ৰেছ ইয়াত এনেকুৱা ধৰণৰ সিকোয়েন্স ওয়াৰ্ক কৰা আছে ফ্ৰন্টত অকল ফ্ৰন্টতে সিকোয়েন্স ওয়াৰ্ক কৰা আছে বাকি সিম্পলে হয় বেক সাইডটো এনেকুৱা ইলাস্টিক আছে আৰু তলৰ ফালে এনেকা ৰাফল ওয়াৰ্ক কৰা আছে আৰু সি থ্ৰু নহয় তলত এনেকা এটা লেয়াৰ আছে আৰু ইয়াৰ মেটেৰিয়েলটো হৈছে পলিষ্টাৰ মেটেৰিয়েল ইয়াৰ MRP আসলে 2799 বাট মই পাইছো 895 rupees নেক্সট মই আপোনালোকক দেখুৱাইছো এইটো জিন্স ব্ল্যাক কালাৰৰ হয় হাই ওয়েষ্ট আৰু তলৰ পিনে এনেকুৱা মানে বহল আৰু মোৰ সাইজটো হৈছে 28 আৰু ইয়াৰ MRP আসলে 1999 মই আফটাৰ ডিসকাউন্ট পাইছো 583 rupees আৰু এইবাৰ মই আপোনালোকক দেখুৱাইছো এইটো ব্ল্যাক কালাৰৰ হাই নেক ফুল স্লিভ টপ মই আগৰ নাইকা শপিং হল ভিডিওটো এইটো পিন্ধিছিল আপোনালোকে কোনবাই যে ভিডিওটো চোৱা নাই ওপৰ আই বাটনত বা তলত ডেসক্ৰিপচন বক্সত মই ভিডিওৰ লিংকটো দি দিবলৈ চেষ্টা কৰিম আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব এই টপটো কিন্তু গৰম কাপোৰৰ নহয় দে আমি যেনকা নরমাল টপবোৰ পিন্ধো তেনেকুৱা মেটেৰিয়েলৰ হয় লিখা আছে 95% কটন আৰু 5% ইলাস্টিন বুলি ইয়াৰ MRP আছে 999 বাট মই পাইছো 263 rupees নেক্সট মই আপোনালোকক দেখুৱাইছো এইটো বেল্ট সাইজটো হৈছে 28 অৰ্ডাৰ কৰিছিলো অকমান ডাঙৰ হৈছিল হেকাৰণে 26 অৰ্ডাৰ কৰিলো কিন্তু সাইজটো মই সেমে পাইছো 28 ৰ নিচিনাই ভুল হল নেকি কি জানি নাজানো আৰু আকৌ এক্সচেঞ্জ নকৰিলো আৰু কিমান বাৰ এক্সচেঞ্জ কৰিম এটো এনেকে খুলিব পাৰি ইয়াত যে এইটো আছে ইয়াত মানে এনেকে ভৰাব লাগে তাৰ পিছত এনেকে বন্ধ কৰি দিব লাগে এই বস্তুটো ইয়াত এনেকে দিয়ে ডিজাইনটো এনেকুৱা আৰু ইয়াৰ প্ৰাইসটো লিখা আছে 1199 মই পাইছো 263 rupees আৰু একেবাৰে শেষৰটো বস্তু হৈছে এইযোৰ স্যান্ডেল ফ্ল্যাট গোল্ডেন কালাৰৰ হয় ফিটাডাল 38 সাইজৰ অৰ্ডাৰ কৰিছিলো কিন্তু অকনমান সৰু হৈছে ইয়াতকে এক সাইজ ডাঙৰ দিছো 39 সাইজৰ দিছো এক্সচেঞ্জ কৰি পিনে আহি পোৱাই নাই বাৰু ইয়াৰ MRP আছে 999 মই পাইছো 249 rupees তো এইখিনি আছিল আজিৰ ভিডিওটো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে 2022 চনৰ এইটোৱে শেষ ভিডিও মোৰ চেনেলত আকৌ নতুন বছৰ নতুন এটা ভিডিওৰ সৈতে আপোনালোকক লগ পাই আছো আজিলৈ লৈছো বিদায় ধন্যবাদ